মাৰ্ঘেৰিটা মহকুমাৰ এগৰাকী আদৰ্শৱান শিক্ষকে মাংস বিক্ৰী কৰি চলাইছে জীৱন সংগ্ৰাম। নমস্কাৰ, মই পাকিজা হাজৰিকা। আপোনালোকে চাই আছে লাইটাৰ্ছ লাইভ। বৰ্তমান কৰোনা মহামাৰীৰ সময়ত আমি সকলোৱে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছো, নহয়নে? তাৰ মাজতে এক বিশেষ খবৰে আমাৰ মন চুই গৈছে। জীৱন যুদ্ধত হাৰ নমনা মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰীৰ অম্বিকাপুৰ গাঁৱৰ এগৰাকী আদৰ্শৱান শিক্ষক অমূল্য গগৈ। এইগৰাকী শিক্ষকে প্ৰতিদিনে ব্ৰহ্মাজান তিনিআলিত কাষতে জীৱন যুদ্ধত ব্ৰতী হৈ এই বিগত কেইটামান মাহ চলাই গৈছে মাংসৰ ব্যৱসায়। ছাগলী, মাছ, মুৰ্গীকে ধৰি লোকেল মুৰ্গীৰ মাংসৰ বেপাৰ চলাই গৈছে এইগৰাকী জীৱন যুঁজৰ অমূল্য গগৈয়ে। প্ৰতিদিনে পুৱাই ঘৰৰ পৰা আহি ব্ৰহ্মাজান তিনিআলিত থকা নিৰ্দিষ্ট দোকানখনত আৰম্ভ কৰে জীৱন সংগ্ৰামৰ অঘোষিত যুদ্ধখন। কি ৰদ, কি বৰষুণ, কি বতাহ, একোলৈকে ভূক্ষেপ নকৰি কেৱল গ্ৰাহকক মাংস যোগানত ব্ৰতী হৈ পৰে এইগৰাকী শিক্ষকে। সমাজত একাংশ চৰকাৰী শিক্ষকে অভিজাত জীৱন কটোৱাৰ বিপৰীতে এইগৰাকী ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকৰ বৃত্তিৰে স্বাৱলম্বী হোৱা কাৰ্যই চৌদিশে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে। এজন শিক্ষিত যুৱকে দুবাৰকৈ কেন্দ্ৰীয় CTET 2019 আৰু অসম চৰকাৰৰ TET 2019 চনত পাছ কৰাৰ পিছত কিন্তু আজি পৰ্যন্ত নিবনুৱা হৈ আছে। লকডাউনৰ ফলত ব্যক্তিগত বিদ্যালয়ে দৰমহা নিদিয়াৰ বাবে এতিয়া এইদৰে জীৱন সংগ্ৰামত নামি পৰিবলগীয়া হৈছে। অমূল্য গগৈ, পেঙেৰী বৰ্মাজানৰ নিবাসী। মই এজন ব্যক্তিগত স্কুলৰ শিক্ষক, কিন্তু বৰ্তমান এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে মোৰ বাবে যে স্কুলবিলাক বন্ধ হোৱাৰ বাবে ব্যক্তিগত বিদ্যালয়সমূহে শিক্ষকসকলক দৰমহা দিব পৰা নাই, আৰু শিক্ষকসকলক দৰমহা দিব নোৱাৰাৰ বাবে আজি মোৰ নিচিনা বহুতো শিক্ষকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। ঠিক সেইকাৰণে মই আজি আপোনাৰ নিজৰ ঘৰখন চলাবৰ কাৰণে এটা সৰু মৰু ব্যৱসায় আৰম্ভ কৰিছোঁ। মই এজন শিক্ষিত যুৱক হৈও আপোনাৰ ৰাস্তাৰ কিনাৰত আহি কিনে মই মাছ মাংস বজাৰ কাটিছোঁ নিজৰ ঘৰখন চলাবলৈ, আৰু লগতে ঘৰখন চলোৱাৰ উপৰিও মই সমাজৰ যি নতুন যুৱচাম তাহাঁতকো এটা মেছেজ দিব বিচাৰিছোঁ, যাতে তাহাঁতেও লাজ নকৰি এনেই বহি নাথাকি ক'ৰবাত ধৰি লওক অসমৰ পৰা গৈ কিনে চেন্নাই, তামিলনাডু, কেৰেলা সেইবিলাকত নগৈ যেন নিজৰ থলুৱা অঞ্চলতে নিজেই কিবা এটা কৰাৰ হেঁপাহ জন্মায়। লগতে মই এইটো কথাও জনাওঁ যে মই এজন TET উত্তীৰ্ণ প্ৰাৰ্থীও হয়। 2019 চনত ৰাজ্য চৰকাৰে যি TET অনুষ্ঠিত কৰিছিলে তাতো মই উত্তীৰ্ণ হৈছোঁ, আৰু তাৰ উপৰিও মই চেণ্ট্ৰেল TETও পাছ কৰি থৈছোঁ, কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ মই সংস্থাপন বা নিযুক্তি পোৱা নাই।